ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু মই বিচাৰোঁ আপোনালোক সকলোৱে সদায় ভালে থাকে কুশল থাকে। ফ্ৰেণ্ডছ আজি আমি আহিছোঁ মন্দিৰত, বালিলাচা মন্দিৰ আমাৰ নলবাৰীৰে খুব জনপ্ৰিয়, সকলোৱে চিনি পাই চাগে। আজি মই ইয়াতে আহিছোঁ মন্দিৰত পূজা কৰিবলৈ আৰু আপোনালোকে আগলৈকে মোৰ ভিডিঅ'টো চাই থাকক কি কৰোঁ। আৰু পাৰ আছে যে খুব বগা ধুনীয়া পাৰ মই দেখুৱাই আছোঁ, ইমান ধুনীয়া লাগিছে চাই থাককচোন। আৰু এয়া মোৰ ফেমিলি গাইজ। চাওক কি ধুনীয়া সুন্দৰ বগা পাৰ, ইমান মৰম লাগিছে আৰু এতিয়া ব'লক আমি ভিতৰলৈ যাওঁ। ভিতৰত কেনেকুৱা আমি চাওঁ, তো ব'লক ভিতৰত যাওঁ। ফ্ৰেণ্ডছ, ভিতৰ ফালে এনেকুৱা দেখি মন্দিৰটো বহুত সুন্দৰ লাগিছে আৰু এইজন পূজাৰী পূজা কৰি আছে। আৰু এতিয়া আমাৰ পূজা কৰা হ'ল আৰু পাৰযোৰ এৰি দিব আৰু আমি চাব নোৱাৰিম বাৰু। ইয়াতে এটা খুব সুন্দৰ পুখুৰী আছে, মই দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই যাওক। আৰু ইমান সুন্দৰ পৰিৱেশ, বহুত ভাল লাগিছে। আৰু ফ্ৰেণ্ডছ চাওক, ইয়াত ইমান মানুহ হয় আৰু এইজনী তিৰোতাজনীক চাওকচোন, আমাৰ ইমান ঠাণ্ডা লাগিছে, তেওঁ ঠাণ্ডাই লগা নাই তো চাওক। আমি যিমানবাৰ গৈছোঁ তাতে বহুত মানুহে দেখিছোঁ আৰু মন্দিৰলৈ বহুত মানুহ আহে, বহুত মানুহ হয় আৰু আপোনালোকেও আহিব পাৰে। বালিলাচা মন্দিৰ বুলি ক'লে নলবাৰীত আপোনালোকে আহি যাব ডাইৰেক্ট।
এইবোৰ চাওক ইয়াতে মানে প্ৰায়ভাগে এনেকৈ সজাই থৈ দিছে আৰু বহুত ভাল লাগিছে ফ্ৰেণ্ডছ এয়াই আছিল আজিৰ ভিডিঅ' আৰু এইবোৰ যে দেখিছে এইবোৰ মানে মেলাত যে আহে বা ৰাস এনেকুৱাত এইবোৰ বেলেগ একো নাই সেইকাৰণে আৰু বেছি নবনালোঁ তো এয়াই আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং